মানে আপনার টাইম আয়েগা এই তিনটা সেন্টেন্সে মোর জীবনটো সলনি কৰি মোক ফকিৰলাল বনাই থৈ গ'ল। আপনার টাইম আয়েগা বুলি কওঁতে কওঁতে আপনার টাইমে মোর লাইফৰ কোনটো ফাকেৰে আহি কোনটো বাটেৰে গুচি গ'ল মই নিজেই গম নাপালোঁ। रोज आते हैं इस उम्मीद पे आज जीतेंगे कल जीतेंगे परसों जीतेंगे रोज हारते हैं। ভাবিছিলোঁ মোৰ জীৱনতো আপনাৰ টাইম আয়েগা। মই নিজে ক'ব নোৱাৰোঁ কথাটোৰ কাৰণে স্পৰ্টিঙত কোলা কোলা আখৰে লিখি থোৱা আপনাৰ টাইম আয়েগাটো পিন্ধি লৈছিলোঁ। কিন্তু বিশ্বাস কৰক আপনাৰ টাইমটো দূৰৰ কথা, এতিয়া মোৰ সেই কোলা স্পৰ্টিংটোও বিচাৰি পাবলৈ নাই। আপনার টাইম আয়েগা কওঁতে কওঁতে আপনার টাইমে মোর জীবনের গেটৰ ৭২ ফুট দূৰৰ পৰা কৈছে, कैसा लगा मेरा मजाक? ৭২ ফুট দূৰৰ পৰা কৈছে, এৰে কোৱা চিৰলানে সে টাইম নাহি আয়েগা, ঘণ্টা আয়েগা ঘণ্টা। घंटा है कि कोई 14 বছৰ বয়সৰ পৰা আজি 28 বছৰ বয়সত ভৰি দিলোঁ, কিন্তু আপনাৰ টাইমে কৈছে বাই বাই টা গেয়া खत्म। और पी আৰে কি কৰা নাছিলোঁ আপনাৰ টাইমক ধৰি আনিবলৈ। আপনাৰ টাইমটো বাৰু হৈ যাব। প্ৰথমতে যদি এতিয়া আপুনি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি লোৱা, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। 14 বছৰ বয়সৰ পৰা আজি 28 বছৰ বয়সত ভৰি দিলোঁ, আজিও কৈ আছোঁ আপনাৰ টাইম আয়েগা আপনাৰ টাইম আয়েগা। वेरी गुड। আৰু এতিয়া 30 বছৰ বয়সত উপলব্ধি কৰিছোঁ भैया अपना टाइम नहीं आएगा, ऐसा होने से बच्चा हुआ टाइम भी चला जाएगा। बात तो सही है दौड़ना तो पड़ता है। মানে আপনার টাইম আয়েগা এই তিনটা সেন্টেন্সে মোর জীবনটো সলনি কৰি মোক ফকিৰলাল বনাই থৈ গ'ল। মোক লাগিছে গানটো অলপ ভুলকৈ বনালে, মানে মেহনত কৰক তব ভাইয়া আপনাৰ টাইম আয়েগা যদি এনেকৈ বনালে হয় গানটো, তেতিয়াহ'লে পূৰা 100% গ্যাৰাণ্টি এই আপনাৰ টাইমটো প্ৰত্যেকজন জীৱনৰ মানুহৰ ওচৰত আহিলে হয়। सॉरी सर। কিন্তু না ভাই না, গানটোতে অকল কৈছে আপনার টাইম আয়েগা আপনার টাইম আয়েগা, আৰু আপনার টাইম আয়েগা কৰি কৰি নাজানো মোৰ দৰে কিমানৰ জীৱন নষ্ট হৈ গৈছে। मालूम नहीं तेरे को मालूम नहीं, लेकिन हमको मालूम है। अगर অৱশেষত বুজি পাই এনেকৈ ঘামি জামি শুনাই আছোঁ আপনাৰ টাইমৰ বাণী, তেনেহ'লে শুনিলা ভাইহঁত আপনাৰ টাইমৰ কাহিনী। ভাইহঁত বুজি পালা আপনাৰ টাইম আয়েগা বুলি নিজৰ সময় নষ্ট নকৰি নিজৰ কামত লাগি যোৱা, তেতিয়া তুমি আপনাৰ টাইম আয়েগাক 2 চৰ মাৰি হ'লেও নিজৰ জীৱনৰ ওচৰত লৈ আহিব পাৰিবা। शर्म करो, भगवान से डरो। গতিকেলৈ নিজৰ কামত ধ্যান ৰাখি আপোনালোকে নিজৰ কাম কৰি যোৱা, চাবা আপনাৰ টাইমে নিজে আপোনাৰ দুৱাৰত এণ্ট্ৰি কৰি দিব। আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিল। এটা নৰ্মেল ভিডিঅ' আৰু একেবাৰে পিয়ৰ ভিডিঅ', গতিকেলৈ আগৰলৈকে শ্বেয়াৰ কৰি মোক ছাপোৰ্ট কৰি দিব। আজিলৈ বিদায় লৈছোঁ নতুন এটা অন্য ভিডিঅ'ত লগ পোৱাৰ আশাৰে। জয় আই অসম।